बोले फीलिंग्स लाइट सो वीडियो লাগিলে वो बहुत বেছি ভাল লাগিলে বেছি দূৰ নহয় ঘৰৰ ওচৰতে কিন্তু প্লেচটোৰ নাম মই আজিয়ে শুনা পাইছোঁ আগে পিছে গম পোৱা নাছিলোঁ মানে আৰু এজন ভাল মানে কি চবেই চিনি পায় চ' সেয়ে আজি আহিলোঁ আগ্নিক আহিছে আমাৰ গম পাই চাগে সি দিছিলে পোষ্ট কৰিছিলে চৰাইদেউ আহি আছোঁ বুলি চ' তাক লগ কৰিবৰ কাৰণে আহিলোঁ ধুনীয়া প্লেচ এটা ভিতৰত যাম এতিয়া ৰাস্তাত আছোঁ আমি গৈ আছোঁ আগ্নি কিবা এটা কৈ দিয়া বহুত ভাল লাগিছে আহিখিনি পুৰা চাহ বাগানৰ মাজে মাজে ট্ৰেকিং কৰিছোঁ জুকো ভেলি ফিলিংছ আহি গৈছে জুকো ভেলি ফিলিংছ আহি গৈছে লাইট চ' পাই দিব ভিডিঅ' ইয়াৰতো আহিবই বাৰু ভিডিঅ' আহিব সোনকালে আহিব সেইটোৱে আমি ভিতৰলৈ যাওঁ এতিয়া এয়াই আহি আছোঁ জেগাটোলৈ আৰু আহিব এতিয়া আহি পাইছোঁ জাষ্ট পোৱাগৈ নাই জেগাটো এতিয়া পামগৈহে চ' দেখা পালে কোন আছে আজি আমাৰ লগত আগ্নিক আছে চবেই চিনি পায় প্ৰ' চিফটাৰ আগ্নিক চিনি নাপাবলৈ বাকীয়ে নাই আৰু ৰিচেণ্টলি 12 তাৰিখে নেকি 12 তাৰিখে 100K ছাবস্ক্ৰাইবাৰ্ছ ক্ৰছ কৰিছে চ' ভাল লাগিছে বহুত চ' সেইখিনি এতিয়া মেইন প্লেচটো পামগৈ চ' চাই থাকক ভিডিঅ'টো আৰু বহুত কিবা কিবি আহি আছে আৰু আগ্নিকৰ লগতো বহুত ভালকৈ কথা পাতিম আৰু চাওঁ কি হয় যিমানখিনি দেখাব পাৰোঁ দেখাই যাম আপোনালোকক চ' ফাইনেলি আহি কিনে প্লেচটো পালোঁহি ইয়াতে আমি এতিয়া ৰখিম অলপ বহিম দেখা পাইছে সৰু মৰু ঝৰ্ণা এটা আছে মানে ৱাটাৰফল লাইট বুলি ক'ব পাৰি এইফালে আহিছোঁ বহুতখিনি লগৰ আহিছে আৰু আগ্নিকটো আছে বাৰু ভিডিঅ'টো চাই থাকিব আৰু দেখাই থাকিম লাহে লাহে এইটোৱে মেইন প্লেচটো আমি ইয়ালৈ আহিছিলোঁ চ' জংঘলৰ মাজত ঘূৰি ফুৰিছোঁ এতিয়া মানে কৈছে ভাল জেগা এটা আছে গা চা ধুবৰ কাৰণে চাই লওঁ কি আছেনো বঢ়িয়া 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 এইটো চব দেখা পাইছে কি বঢ়িয়া ইয়াতে অলপ গা ধুম এতিয়া চ' ইয়াতে যাওঁ এতিয়া অলপ গা চা ধুই লওঁ গা ধুই কিনে আকৌ ইটো প্লেচত যাম মানে প্ৰথমতে যোনটো দেখিছিলে ন সেইটো প্লেচত যাম এতিয়া অলপ নামি কিনে গাটো ধুই লওঁ চ' বহুত বেছি ভাল লাগিছে অলপ আন্ধাৰ আহিছে নেকি ছানলাইটটো ইফালে মানে পৰিছে সেইটো কাৰণে বহুত বেছি ভাল লাগিছে মানে বহুত দ হয় এইটো আৰু পানী সোঁতটো ইমান বেছি ন মানে উটুৱাই লৈ যোৱা নিচিনা হয় চ' দেখি যায় পানীৰ মাজত বহি আছোঁ পানীৰ স্পীডটো বহুত বেছি মানে মানুহটো লৈ যাওঁ কৰি আছে ইমানেই স্পীডত পানীটো আহি আছে আৰু ভালো লাগিছে বহুত এতিয়া নেক্সট জেগাটো যাম আৰু ইয়াতে অলপ গা চা ধুই লওঁ তো নেক্সট জেগাটো যাম নাজানো মাতটো ভালকৈ আহিছেনে নাই এডিটিং কৰা টাইমতহে গম পাম আৰু চাই থাকিব চ' মোৰ ইণ্ট্ৰ'টো দিয়া হোৱাই নাই যোৱাকালি মই ষ্টাৰ্টাৰটা লগ পাইছোঁ ব্লগ দেখা পাইছে চাগে চ' তাত মই ইমান এক্সাইটমেণ্ট আছিলে মোৰ লেভেলটো এক্সাইটমেণ্ট লেভেল ইমানেই বেছি আছিলে মই নিজৰ ইণ্ট্ৰ' দিব পাহৰি গৈছোঁ চ' এতিয়াও পাহৰি যোৱা নিচিনাই হৈছিলে চ' হোৱাটছআপ ফৰ মিছ ৱেলকাম টু মাই ইউটিউব চেনেল আকৰাম ভাইজ ব্লগ চ' চাই থাকিব ভিডিঅ'টো ঠিক আছে
চা ধুলোঁ, এতিয়া কাপোৰো শুকালে আৰু এবাৰ নামিম বুলি ভাবি আছোঁ, কিন্তু তিয়াবলৈ মন যোৱা নাই, আকৌ অলৰেডি শুকাইছে কাৰণে। আৰু এইফালে আমাৰ চুই, এইফালে তনু আৰু সৰুটো ছাইডে এইফালে পূৰা খানা বনি আছে। তো সেয়াই ভাল লাগিছে, বহুত ধুনীয়া প্লেচ। আৰু দেখা পাইছে এইফালে কি ধুনীয়া, মানে পানীৰ সোঁতটো আপোনাৰ ইয়াতহে বহুত বেছি। এইখিনি সোঁতটো দেখা পাইছে আৰু আগলৈ আছে। বাকী এইখিনি পানীটো ইমান এটা হেৰি নাই, ৰখি থকা পানী, মানে লাহে লাহে আহি থকা পানী। তো সেইটোৱে চাই থাকক ভিডিঅ'টো। ত' ইয়াতে ভাইটিকেইটাই মাছ ধৰিবৰ কাৰণে ট্ৰাই কৰিছে, যদি মাছ ধৰে বঢ়িয়াব, পুৰি কিনে খাম আৰু আমি। আহি গ'ল মাছ, আহি গ'ল, দেখাই আছে। এইয়া মাছডাল দি দে, মাছটো দি দে। এই ক'ত গৈছ? মাছটো দেখা এবাৰ, মাছটো দেখা। এয়া মাছ আমাৰ মিনি একুৰিয়ামত ভৰাই দিলে। আৰু এটা ক'ত? আৰু এটা আছে, ইয়াত দি দিয়া। এইখিনি মাছ পালোঁ আৰু ধৰি আছে, ঘূৰাই দে বা ভালকৈ ধৰিব পৰা নাই, এনেকৈ ঘূৰাই দিছোঁ। নহয়, এইবিলাক ঘূৰাই দে। এইবিলাক মাছ দেখা পাইছে, পূৰা মাছে মাছ পুৰি কিনে খাম আৰু দেখাম আৰু। তই মাছ ধৰি আনিলে ভাইটিয়ে, দেখা পাইছে মাছ, এতিয়া পাতত দি কিনে কাটি আছোঁ, চাফা কৰি আছোঁ, চাফা কৰি কিনে এনেকৈ আৰু নিমখ অলপ দি কিনে পাতত দি পুৰি কিনে খাম আৰু কৰি আছে। লৈছোঁ এয়াই আৰু, মানে মাংস বনাইছে, মাংসটো মই নাখাওঁ কাৰণে মই ডিম আৰু ভাত খাইছোঁ। আৰু এইফালে আমাৰ চুই খাই আছে, আৰু এইফালে একেই নিৰামিষ ভোজী নাখায়। 2 hours later. এতিয়া আমি উভতি গৈ আছোঁ, খানা চানা খালোঁ, ভালকৈ ইমান চট লোৱা নহ'ল, কাৰণ খানা চানা বনোৱাত অলপ বিজি থাকিব লগা হ'ল। চ' গৈ আছোঁ এতিয়া ঘূৰি কিনে, অলপ দূৰ খোজকাঢ়িব লাগিব। আগত চব ল'ৰা গৈ আছে সেইফালে, আৰু পাছফালে আমাৰ এইকেইটা সৰু সৰু পোৱালিকেইটা বহুত হেল্প কৰিলে। থেংক ইউ দেই ভাইটিসকল, মাছ চাছ ধৰি দিলি, খাব নোৱাৰিলোঁ খালি। চ' গৈ থাকোঁ আকৌ। ধুনীয়া জেগা, মানে চবফালে পূৰা গ্ৰীণ গ্ৰীণ, মাজতে ঝৰ্ণা এখন, পানী দেখা পাইছে চাগে, এইখন দেখা পাইছে। চ' এয়াই চব ল'ৰাবোৰ আগত গৈ আছে, অকল চুই আৰু মইহে পাছত আছোঁ। চবফালে বাগান, গ্ৰীণেই পূৰা, ভাল লাগিলে। চ' ব'লক আগলৈ গৈ থাকোঁ। চ' পাৰ্টি চাৰ্টি কৰিলোঁ। এইফালে আমাৰ আগ্নিক আহিছিলে, ভিডিঅ'ত লাগিলে বহুত বেছি ভাল লাগিলে। ল'ৰাও তেনেকৈ বহুতখিনি জমা হৈ গ'ল ন, 20টামান হৈ গ'ল চাগে, 20টামান ল'ৰা হ'ল। বহুত ভাল লাগিলে, ভাত চাত খালোঁ একেলগে, আৰু লগ পাম বুলি আশা কৰি আছিলোঁ। আজি পাই গ'লোঁ, আকৌ লগ পাম, চিয়'ৰ লগ পাম। চ' কিবা এটা কৈ দিয়া, মোৰ যোনখিনি ভিউৱাৰ্ছ আছে সিহঁতক কিবা এটা কৈ দিয়া। তো দাদাজনে ভালকৈ কষ্ট কৰিছে চেনেলটোত, তো চবেই ছাপোৰ্ট কৰিব লাগে, সেয়াই কৈছোঁ। চবেই মানে চালেই হ'ল আৰু চালেই হৈ গ'ল আৰু চালেই হ'ল। তো সেইটোৱে। চ' আজি ইয়াতে সামৰণি মাৰিম, আৰু এতিয়া আন্ধাৰ হৈ আহিছে। চ' ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা বেল আইকন দবাই দিব। চ' টিল দেন, থেংক ইউ, বাই বাই, জয় অসম, বাই বাই, বাই বাই।